আবৃত্তি কৰিবলৈ লোৱা নিৰ্বাচিত কবিতাৰ শিৰোনাম কম্পুৰ সপোন ভূত পোৱালি। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু টেলেকা টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী। এটা ক'লা এটা বগা ডাঙৰ ডিঙৰ ভূত কথা পাতে ডাকুত ঢাকুত কুত। এটাই কলে পুত 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 ইটোৱে নাম জোকাৰি কলে ধুত ধুত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ কিবা কিবি গান গাই ফুচ ফুচ ফাচ মনে মনে কাম কৰে খুচ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি জখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি। জখিনীহঁতে নেপেলালে একেলগে ভৰি চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি। কুটুক 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 কৰি ভূত পোৱালিৰ জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেংটো দাঙি দাঙি। ধন্যবাদ।